নমস্কাৰ নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকলৈ স্বাগতম। আজিৰ ব্ৰেকিং নিউজৰ সৈতে ষ্টুডিঅ'ত মই গৌতম শইকীয়া। নিউজ 24 বড়োলেণ্ডে সদায় ৰাইজৰ হৈ সত্য আৰু নিষ্ঠাৰে বাতৰি প্ৰচাৰ কৰি আহিছে। আগলৈকেও সত্য আৰু নিষ্ঠাৰ ওপৰতে বাতৰি প্ৰচাৰ কৰি যোৱাটোৱে আমাৰ মূল মন্ত্ৰ। যোৱা কেইদিন পূৰ্বে ওদালগুৰি জিলাৰ কলাইগাঁৱত ধাৰাসাৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভাইৰেল ভিডিঅ'ৰ প্ৰচাৰৰ আজি উৰ পৰে। আমিও সঁচা মিছা তথ্যৰ ভিত্তিত প্ৰচাৰ কৰিছিলোঁ যে কলাইগাঁও মডেল হাস্পাতালৰ ডক্টৰ চন্দ্ৰপ্ৰসাদ পায়েঙৰ প্ৰতিক্ৰিয়াৰ বাতৰি। ডক্টৰ পায়েঙে নিউজ 24 বড়োলেণ্ডৰ সাংবাদিকৰ আগত স্পষ্টীকৰণ দিছিল যে তেওঁ কেঞ্চাৰ ৰোগীৰ প্ৰপত্ৰৰ বাবে উৎকোচ লোৱাটো মিছা অভিযোগ। আজি বৃহত্তৰ কলাইগাঁও অঞ্চলৰ সচেতন নাগৰিক আৰু কলাইগাঁও ছাত্ৰ সন্থাৰ লগতে ডক্টৰ পায়েঙৰ তিনিকোণীয়া আলোচনাৰে কলাইগাঁও ছাত্ৰ সন্থা ডক্টৰ পায়েঙৰ যি মতানৈক্য হৈছিল এয়া উৰ পৰে। বৃহত্তৰ কলাইগাঁৱৰ স্বাৰ্থত ডক্টৰ পায়েঙক কলাইগাঁও মডেল হাস্পাতালত আগৰ দৰে কৰ্মৰত হ'বলৈ আহ্বান জনায়। মোৰ ঘৰ কলাইগাঁৱতে। কথা হৈছে কি, কলাইগাঁৱত ডক্টৰ আৰু ছাত্ৰ সন্থাৰ মাজত যিটো মতানৈক্য, এই মতানৈক্যটো আমি কলাইগাঁওবাসী ৰাইজে একগোট হৈ আৰু ছাত্ৰ সন্থাক আমি একগোট কৰি লৈ আজি আমি ৰাইজ লগ লাগি ছাত্ৰ সন্থা কৰ্মীখিনিক লগত লৈ আমি এটা সমাধান ওলালোঁ। আৰু এই সমাধানটো হৈছে এইটো কি, এটা ভুল বুজাবুজিত এইটো হৈছিলে, মতানৈক্য এটা হৈছিলে, সেইটো আমি সমাধান কৰিলোঁ। তাৰ মাজতে মই কথা এটা ক'ব যাওঁ, কিছুমান লোকে মিডিয়াত পায়েঙৰ পক্ষে, কিছুমানে ছাত্ৰ সন্থাৰ পক্ষে বিভিন্ন ধৰণৰ বিভিন্ন মতামত আগবঢ়াইছিল। মই ভাবোঁ যিসকলে এইবোৰ মত আগবঢ়াইছিল, কিছুমানে ভাল কিছুমানে বেয়াকৈ কৈছিলে ছাত্ৰ সন্থাক বা ডক্টৰ পায়েঙক। এইটো আজিৰ পৰা মুখিমূৰ হৈছে। সকলোকে মই অনুৰোধ জনাইছোঁ যে ডক্টৰ পায়েং আৰু কলাইগাঁও অঞ্চলিক ছাত্ৰ সন্থাৰ লগত কোনো মতভেদ নাই। আজিৰ পৰা এই মতভেদটো আমি আঁতৰ কৰিলোঁ আৰু আমাৰ ভাই ছাত্ৰ সন্থাৰ যুৱকসকলে আমাক সহযোগ কৰিলে আৰু আমি ৰাইজ ওলাই আহিছোঁ। কাৰণ এই হস্পিটেলখনত আগতে দুজন ডক্টৰ আছিলে, কিন্তু ইতিমধ্যে এজন ডক্টৰ গুচি গ'ল, লগতে পোষ্টটো ইয়াৰ পৰা গুচি গ'ল। ডক্টৰ পোৱাই টান। এই ডক্টৰ পায়েঙক যদি আমি ৰাইজে নাৰাখোঁ বা ৰাইজে নিবিচাৰোঁ, তেতিয়াহ'লে ডক্টৰ পায়েং যোৱাৰ পিছত আৰু ডক্টৰ আমি পোৱাটো আমাৰ খুব কঠিন হ'ব। তেনেকুৱা এটা চিন্তা চৰ্চাৰে আমি ৰাইজ মিলি ছাত্ৰ সন্থাক আমি একগোট কৰাই লৈ আমি আজি এইটো ভুল মীমাংসা এটা কৰিলোঁ। আমি আশা ৰাখিম যে কলাইগাঁৱত এখন আদৰ্শ চিকিৎসালয় গঢ়ি উঠিছে। ইয়াত যিখিনি পোষ্ট আছে এই পোষ্টবিলাক এতিয়াও ফিল আপ হোৱা নাই। তাৰ কাৰণে আমি মঙলদৈ, গুৱাহাটী আৰু অন্যান্য জেগাত যাবলগীয়া হয় ঠাইত। গতিকে আমি ৰাইজে এটা অনুৰোধ জনাইছোঁ, অসম চৰকাৰে, BTC চৰকাৰে এই কলাইগাঁও আদৰ্শ হস্পিটেলখনত যিখিনি সামগ্ৰী প্ৰাৰম্ভিকভাৱে যিখিনি লাগে সেইখিনি ইয়াতে দিয়াৰ ব্যৱস্থা কৰক আৰু যিখিনি পোষ্ট খালী আছে সেই পোষ্টখিনি ইয়াতে ফিল আপ কৰাৰ এটা ব্যৱস্থা কৰক। ফটোশেষত মই কলাইগাঁওবাসী ৰাইজৰ হৈ ছাত্ৰ সন্থা আৰু কলাইগাঁও ডাক্টৰ CP পায়েঙৰ লগত যিটো মতভেদ আছিল সেই মতভেদটো আমি মুখিমূৰ কৰিলোঁ। ধন্যবাদ। আলোচনাৰ অন্তত কলাইগাঁওবাসী, সচেতন নাগৰিক তথা অঞ্চলৰ ৰাইজপ্ৰেমী কেইজনমান বিশিষ্ট ব্যক্তিয়ে কলাইগাঁৱত হোৱা ডক্টৰ পায়েং আৰু ছাত্ৰ সন্থাৰ মাজত ভুল বুজাবুজি হোৱাৰ মতানৈক্য মীমাংসাৰ বিষয়ে সাংবাদিকৰ আগত স্পষ্টীকৰণ দিয়ে। অঞ্চলৰ সমূহ ৰাইজক প্ৰণিপাত জনাইছোঁ। আজি বিশ্বত ক'ভিডে যিটো সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰা কলাইগাঁও অঞ্চলো মুক্ত নহয়। কিন্তু আমাৰ কাৰণে এটাই দুৰ্ভাগ্য, এই বেমাৰৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কলাইগাঁও মডেল হস্পিটেলত ডাক্তৰকে ধৰি স্বাস্থ্যকৰ্মী, নাৰ্ছ আদিৰ যিটো অভাৱ, সেই অভাৱটো পূৰণ নহ'লে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে
আমি আজি কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু ডাক্তৰ চন্দ্ৰপ্ৰসাদ পায়েঙক লৈ কলাগাঁৱৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকে বহি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হওঁ আৰু এই আলোচনা মৰ্মে কলাগাঁও হস্পিটেলৰ ডাক্তৰ CP পায়েং আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ মাজত এটা দুৰ্ভাগ্যজনকভাৱে ভুল বুজাবুজিৰ সৃষ্টি হৈছিল আৰু সেই ভুল বুজাবুজিটো আজি সৌহাৰ্দ্যপূৰ্ণভাৱে মুখনি মৰা হয় আৰু এই বিষয় লৈ আমাৰ কলাগাঁও অঞ্চলৰ ৰাইজক আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ এই বিষয়টো কোনো ধৰণৰ যাতে আৰু আলোচনা বিলোচনা নচলাই আমি একগোট হৈ কলাগাঁওখনৰ উন্নতিৰ কাৰণে আমি আটায়ে লগ হৈ কাম কৰি আমি ভৱিষ্যতলৈ কলাগাঁওখনৰ সকলো দিশত আগবঢ়াই নিব পাৰোঁ। সেয়া সকলো দল সংগঠন আৰু ৰাইজৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ। এই ক্ষেত্ৰত একত্ৰিতভাৱে সকলোৰে ঊৰ্ধত থাকি কোনো সমালোচনাৰ কথা নানি আমি একগোট হৈ কাম কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই সকলোকে আহ্বান জনাইছোঁ। সমস্যাৰ আজি সমাধানকল্পে আমাৰো দায়িত্ব আছে, জ্যেষ্ঠ হিচাপেও দায়িত্ব আছে। আমিও এজন সামাজিক ব্যক্তি, সেই হিচাপে আমাৰ দায়িত্ব আছে। কিন্তু হ'লেও কলাগাঁৱত এতিয়া বৰ্তমান BTAD এলেকা, ইয়াত নিৰ্বাচন বিধি ভুক্ত হৈ আছে। সেইকাৰণে হয়তো কিছু কামত অগ্ৰসৰ হ'ব পৰা নাই। কৰ্তৃপক্ষ অচিৰে ইয়াৰ সমাধান হ'লে যিখিনি আন্তঃগাঁথনিৰ কাম তেনেধৰণৰ উন্নতি কৰিব লাগে সেইখিনিৰ কাৰণে হয়তো প্ৰচেষ্টা ল'ব। আমি ইয়াকে আশা কৰোঁ কলাগাঁওখনৰ দ্ৰুত উন্নতি আৰু আৰ্থসামাজিক দিশৰ অধিক উন্নতি আমি কামনা কৰোঁ।